কংগ্ৰেছত এতিয়া বিক্ষোভৰ জুই প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে জুৰুলা কৰিছে কংগ্ৰেছক দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে পদত্যাগৰ জোৱাৰ উঠিছে কংগ্ৰেছত কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীকে ধৰি বহু নেতাৰ দল ত্যাগ ৰঙানদীত জয়ন্ত খাউণ্ডৰ বিৰুদ্ধে ক্ষোভ সমষ্টিটোৰ কংগ্ৰেছ কৰ্মীৰ টিকট কেন্দ্ৰিক সংঘাতত এতিয়া জৰ্জৰিত হৈ পৰিছে কংগ্ৰেছ দল উজনি নামনি সকলোতে কেৱল টিকট কেন্দ্ৰিক সংঘাত কালি অসম প্ৰদেশ কংগ্ৰেছে দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছতে ক্ষোভত জ্বলিছে ৰাজ্য কেইবাটাও সমষ্টিত কংগ্ৰেছ কৰ্মী আৰম্ভ কৰিছে বিদ্ৰোহ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীক টিকটৰ পৰা বঞ্চিত কৰাত দল ত্যাগ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে দল ত্যাগ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰমেশ বৰদলৈয়ে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত অযোগ্য ব্যক্তিক টিকট প্ৰদান কৰা বুলি মন্তব্য কৰে বিলাসীপাৰাৰ টিকট প্ৰত্যাশী কংগ্ৰেছ নেতা অশ্বিন কুমাৰ মহন্তই লগতে কয় যে তেওঁ অচিৰে গৌৰৱ গগৈৰ বহু নজনা কথা অসমৰ ৰাইজৰ আগত প্ৰকাশ কৰিব আনহাতে ৰঙানদী সমষ্টিত তিনিবাৰকৈ নিৰ্বাচনত পৰাজিত হোৱা কংগ্ৰেছী জয়ন্ত খাউণ্ডৰ বিৰোধিতাৰে পোষ্টাৰ লগাই কংগ্ৰেছ কৰ্মীয়ে দিনে ৰাতিয়ে বছৰ বছৰ ধৰি কংগ্ৰেছৰ হকে কাম কৰা পুৰণি কংগ্ৰেছীক টিকট নিদিয়াত ক্ষোভত জ্বলিছে ৰঙানদীৰ কংগ্ৰেছ কৰ্মী বিন্নাকান্দি মৰিগাঁও খোৱাং বৰহমপুৰকে ধৰি এতিয়া বহু সমষ্টিত ক্ষোভৰ জুই মুঠৰ ওপৰত এতিয়া দলীয় সংঘাতে জৰ্জৰিত কৰিছে অসম প্ৰদেশ কংগ্ৰেছক শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট